আজি বছৰটোৰ শেষৰটো দেওবাৰ বনভোজস্থলীসমূহত বনভোজকাৰী দলৰ ভিৰ। এই দৃশ্য হৈছে সোণাপুৰৰ নাজিৰাখাত বনভোজস্থলীৰ লগতে আছে নাজিৰাখাত প্ৰত্নতাত্ত্বিক উদ্যানখন। এই উদ্যানখন কৰচিয়া নিজৰাৰ পাৰত এক প্ৰাকৃতিক মনোমোহা পৰিৱেশত অৱস্থিত। এটি পুৰণি শৈল মন্দিৰৰ ভগ্নাৱশেষ আৰু 3টা শিলত খোদিত ভগৱান গণেশৰ ভাস্কৰ্য এই উদ্যানখনত সংৰক্ষিত হৈ আছে। কৰচিয়া জুৰিৰ বুকুতেই বৰ্তি আছে এই মন্দিৰৰ আংশিক পাদবিন্যাস আৰু উদ্যানখনত সংৰক্ষিত হৈ আছে ভগ্ন মন্দিৰৰ অৱশেষ। এই নিজৰাটি উদ্যানখনৰ প্ৰাণ। একাদশ শতিকাৰ এই স্থাপত্য আৰু ভাস্কৰ্যসমূহ চাবলৈ ইয়ালৈ বহু লোকৰ আগমন ঘটে। বনভোজৰ সময়ৰ কথাই সুকীয়া। উদ্যানখনত থকা গণেশ মন্দিৰত প্ৰতি বছৰে উলহ মালহেৰে ভগৱান গণেশৰ পূজা অৰ্চনাও কৰা হয়। ইয়ালৈ বনভোজ খাবলৈ অথবা গণেশ মন্দিৰলৈ কেতিয়াবা আহিবচোন। নাজিৰাখাতৰ প্ৰাকৃতিক মনোমোহা পৰিৱেশে নিশ্চয় আপোনাকো মন্ত্ৰমুগ্ধ কৰিব। হিরে হিরে আবেগেরে কই যায় শোনা শোনা পিড়িতির নাই